মই গৈছোঁ এয়া ধুনীয়া ধুনীয়া মাছ কি মৰম লগা মাছ বুলিবা এইটো নাম কি আছে কি ধুনীয়া মাছ দেখা পাইছে আপোনালোকে এইখিনি মাছ চিনাকি মাছ শিঙৰ মাছ আমাৰ লোকেল মাছ আছে ইয়াত ধৰিছে আৰু এইফালে একদম ফুলৰ মাছ তলে ফুলৰ মাছ এটা আমাৰ ভাল মাছ নিচিনা নহয় ধুনীয়া হালধীয়া ৰঙৰ ধুনীয়া মাছ কি বয়ফ্ৰেণ্ড চাকৰি কৰা ছোৱালীজনীক পাই পেলাই যে পলে মোক এৰি দিলে তাক পোৱা হ'লে এইটো মাৰি দিলে কেনেকুৱা মৰম লগা নহয় ইয়াৰ মৰম লগা নমস্কাৰ মই পিকুমণি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি ফেচ পিকুমণিলৈ স্বাগতম জনাইছোঁ আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আমাৰ কম্পিউটাৰ চেণ্টাৰৰ পৰা আজি মোৰ ডে 11 ভিডিঅ' এতিয়া ঘৰমুৱা হৈছোঁ গতিকে ঘৰলৈ যোৱাৰ আগতে আপোনালোকক এটা বিশেষ স্থানলৈ লৈ যাব বিচাৰোঁ সেই বিশেষ স্থানটোনো কি আছে কি বস্তু তেনেকুৱা ধৰণৰ আছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কিন্তু কৰি আপোনালোকক লৈ যাব বিচাৰোঁ এটি বিশেষ স্থানলৈ মই আৰু পল্লৱীবা গৈ গৈ আপোনালোকক দেখুৱাম এনেকুৱা কি বিশেষ স্থান আছে শিৱসাগৰত বলক পল্লৱীবা দেৰি নকৰোঁ আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ ডিজাইনাৰ আহি থাকক ডিজাইনাৰ মাছ চামনে মাছ কিনিম মাছ চাম অলপমান আন্ধাৰ দেই অকণমান এৰিয়াটো এতিয়া আমি গৈছোঁ ভি মাৰ্ট শিৱসাগৰত থকা ভি মাৰ্ট অকণমান দেখুৱাইছোঁ আপোনালোকক অলপমান শ্বপিং কৰিম এয়া ভি মাৰ্ট ধুনীয়া ধুনীয়া কাপোৰ আমি এতিয়া ওপৰলৈ গৈ আছোঁ আমাৰ বিচাৰিবলগীয়া বস্তুটো ওপৰ মহলত আছে এফালে আপোনালোকে খাই নেকি ৰঙানীলা খালে জনাব পাৰে এফালে ভি মাৰ্ট ইমান ধুনীয়া কাপোৰবিলাক বহুত ভাল আপোনালোকে আহিব পাৰে যিসকলে মানে আহিব সকলো জানে বাৰু ভি মাৰ্টৰ কথা অকণমান আপোনালোক ঠিকে গৈ আছে না পল্লৱা কি ল'ব জানো মোৰ আচলতে কিনিবলগীয়া নাই পল্লৱীৰ আছে কিবা এটা কিনিব আৰু চাগে তেওঁ কি কিনিব আৰু কালি নেদেখুৱাওঁ আপোনালোকক আমি একদম ডাঙৰ বস্তু এটা ল'ম সেইটো কেতিয়াবা আপোনালোকক আনবক্সিং কৰি দেখুৱাম দেই গৈ আছোঁ আৰু বজাৰ সমাৰ কৰিলোঁ এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাবলগীয়া বিশেষ স্থানলৈ গৈ পামগৈ আৰু নপল্লৱা মই কুবেৰিয়াম বুলিয়ে দেখা পাইছোঁ কুবেৰিয়াম নে একুৰিয়ামটোকে কুবেৰিয়াম বুলি কয় অঁ তাত কনফাৰ্ম কৰিম দেই আমি আহিছোঁ আপোনালোকক বিশেষ স্থানলৈ যে লৈ গৈছোঁ বুলি কৈছিলোঁ এই বিশেষ স্থানটো হৈছে এইখন বৰ্ডিং ৰোড খেলপথাৰত আছে আপোনালোকক ভিতৰত গৈ দেখুৱাম বাৰু ৰ'ব কি আছে পইচা 170 টকামান পেলাবলৈ গৈ আছোঁ আৰু এফালে হৈছে আপোনালোকক লৈ যাব বিচাৰিছোঁ বিশেষ স্থানলৈ কি আছে আপোনালোকক দেখুৱাম ৰ'ব এইখনেই হৈছে আপোনালোকক লৈ যাব দেখুৱাব বিচৰা বিশেষ স্থান আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিছে এই আমাৰ বৰ্ডিং ৰোডত থকা বৰ্তমান আমাৰ চাব লগা বিশেষ ঠাই টুকুৰা এতিয়া ল'ম প্ৰৱেশ মূল্য 20 টকা ভিতৰত সোমোৱা মূল্য 150 টকা মুঠতে আমাৰ কিমান টকা খৰচা হ'ব পল্লৱা কেইটকা যাব এতিয়া 170 টকা পইচা জমা কৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কি আছে ভিতৰত আপোনালোকে চাব দেখুৱাইছোঁ এয়া হৈছে 150 ভালে বাইদেউ মেলাত প্ৰৱেশ AC মাছৰ সুৰংঘত প্ৰৱেশ 150 টকা কৰিলোঁ এতিয়া সোমাই ল'ব বিচাৰিছোঁ একুৰিয়াম মাছৰ সেই সাগৰৰ মাছ চাবলৈ আপোনালোকে দেখা পাইছে এইফালে আমাৰ পল্লৱা আহি আছে আৰু এইফালৰ পৰা আমি এতিয়া সোমাই যাম 150 টকা দি আপোনালোকক দেখুৱাব বিচাৰিম সাগৰৰ মাছ তেন্তে দেৰি নকৰি বলক আমি ভিতৰলৈ যাওঁ গৈ আছে পল্লৱা পল্লৱা ক'ত যাব বিচাৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে ভাল লাগিছে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ হিয়াৰ আমঠু জুবিন দা লভ ইউ তুমি য'তে থাকা ভালে থাকা আমি এতিয়া গৈ আছোঁ আপোনালোকক সাগৰীয়া মাছ দেখুৱাবৰ কাৰণে এয়া লাগি আছে ৱালত আৰু এইফালে অকণমান চাগে বহি মেলি কথা বতৰা পাতি আমিতো সাগৰত গৈ পেলাই মাছ চাবৰ আমাৰ ইমান উপায় নাই শক্তি নাই গতিকে ইয়াতে যেনে কিবাকৈ গৈ পেলাই 150 টকা দি নিজেও চাম আপোনালোককো দেখুৱাম সাগৰৰ মাছ আমি আৰু সাগৰত গৈ পেলাই মাছ চোৱাৰ আমাৰ ইমান সামৰ্থ্য নাই মিছা ক'লে কি হ'ব গতিকে আমি আহিছোঁ সাগৰৰ মাছ চাবলৈ আমাৰ সোমাই গৈছোঁ এয়া ধুনীয়া ধুনীয়া মাছ কি মৰম লগা মাছ হয় পল্লৱা এইটো নাম কি বা আছে এইফালে এছিয়াটিক সাগৰ মানে এছিয়া সাগৰৰ মাছসমূহ বিৰাট ধুনীয়া হৈ আছে দেই মৰম লগা এইফালে আপোনালোকক দেখুৱাইছোঁ এছিয়াটিক সাগৰ লৈ গৈছোঁ এইফালে এটা খুব ধুনীয়া বগা মাছ এয়া মৰম লগা মাছ নাম নাজানো নাম লিখিও দিয়া নাই গতিকে আপোনালোকক দেখুৱাই গৈছোঁ এটা এটাকৈ কেনেকুৱা মৰম লগা নহয়নে ফালেও ধুনীয়া হালধীয়া ৰঙৰ ধুনীয়া ধুনীয়া মাছ
ধুনীয়া ধুনীয়া মাছ আপোনালোকক দেখুৱাইছোঁ। কি মৰম লগা হালধীয়া মাছ। কি চাইছা কি চাইছা কি চাইছা? তোমাৰ নিচিনাই ন মাছকেইটা ইমান ধুনীয়া। আৰু আপোনালোকক ভিতৰলৈ লৈ যাম। এইফালে আমাৰ পল্লৱা পাগল হৈ গৈছে মাছ দেখি। এইফালে একদম মৰম লগা বগী মাছ, কি মৰম লগা। আপোনালোকক বেক কেমেৰা কৰিবলৈ দেখুৱাইছোঁ ৰ'ব। অঁ মোৱা মাছৰ নিচিনা হয় নাই? কি মৰম লগাও, বগা চগা বগা বগা মাছ। মাছৰ নামটো নাজানো। বগা বগা মাছ কেইটামান মৰি আছে। মৰি গৈছে পাই, বেয়া লাগি গৈছে দেই। কি ধুনীয়া ধুনীয়া মাছ দেখা পাইছেনে আপোনালোকে? পাইট ফিছ ধুনীয়া মৰম লগা। পাখি আছে ন? কিবা চৰাই টাইপ নিচিনা লগা নাই জানো? কি মৰম লগা, বহুত ধুনীয়া লাগিছে দেই দেখি পেলাই। ইয়াৰ নামটো ব্লেক গ'ষ্ট। নাগী মাছ, শিঙৰা মাছ আপোনালোকে দেখা পাইছে নাই? শিঙৰা আপোনালোকক মই বেক কেমেৰা কৰি পেলাই দেখুৱাইছোঁ। এইফালেও এটি মাছ, খুব ধুনীয়া মাছ আছে। মাছ বেটেৰী চেটেৰী ফিট কৰি থোৱা নাইতো আছে নেকি? অঁ ডাঙৰ হৈ ওলাই হয় শক্তি নাইকিয়ালৈকে হৈ গৈছে। চোৱাচোন তুমি, কেইটামান মৰি গৈছে। এইফালে এজনী, কি মৰম লগা। এইকেইটা এঞ্জেল ফিছ, এঞ্জেল মাছ। নোৱাৰি ক'বলৈ নোৱাৰি, আত্মীয়ে লৈ দিবা। হেৰি প্লাষ্টিক কিবা এটা দি থোৱা কথা লগা নাই নে? এইটো প্লাষ্টিক নিচিনা লাগিছে হয় নাই? কিন্তু প্লাষ্টিক নহয় আচলতে, এয়া মাছ, সাগৰীয় মাছ। নামটো ইয়াৰ হৈছে প্লেণ্টিনিয়াম গাৰ। জিন্দা আছে নে নাই? জিন্দা আছে। একো লোৱাই নাই। লৰিছিলে এইফালে লৰিছেচোন। লৰি আছে। অঁ এয়া লৰিছে। ক'ৰ পৰা আহিছে? আমি ইয়াৰে পাখি লগা মাছ নেকি? চন্দা মাছৰ গোটেই নামটো হৈছে চিক হিল্ড। মৰম লগা এটি মাছ। চিতল 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 নি? মানে সাগৰীয় চিতল। এইটো সাগৰীয় চিতল চাগে, নহ'লে এইটো থওঁতে থওঁতে বগা হৈ গৈছে। বগা হ'ব পাৰে। কালাৰিং মাছ, মাল্টি কালাৰ। মাল্টি কালাৰ কিবা আমাৰ খলিহনাটোৰ নিচিনা নহয় জানো? চন্দা মাছৰ অঁ চন্দা নিচিনা। যোৱাচোন নাই অকণমান চাব বিচাৰোঁ। কি মৰম লগা হৈ গৈছে। বহল হৈ গৈছে দেখিছে? অঁ বহুত গৈছেচোন। তাৰপৰা বেচে ক'ত যাব আৰু ভাবিছে, মই এতিয়া আৰু ক'ত যাম। ডাঙৰ ডাঙৰ অদ্ভুত অদ্ভুত মাছ দেখি পাই আছোঁ, আপোনালোকেও চাব। আৰু ইয়াত টিকেটৰ মূল্য 150 টকা। 150 টকাত আপুনি গোটেই একুৰিয়ামৰ লগতে মেলাখনো চাব পাৰিব। আৰু মেলাৰ দামটো হৈছে, মেলাখন যদি চাব বিচাৰে তেন্তে 20 টকা। আৰু এই একুৰিয়াম মেলাখন চলিব, একুৰিয়াম আৰু মেলাখন 1 মাৰ্চলৈকে। গতিকে যিসকলে আপোনালোকে অহা নাই আহিব পাৰিব। অদ্ভুত অদ্ভুত মাছ আমি দেখিছোঁ, সাগৰীয় মাছ। শিৱসাগৰত আপোনালোকে আহিব পাৰিব। আমাৰ ইয়াতে পায় চেনিপুটি মাছ নিচিনা, কালি কালাৰফুল আৰু এইবোৰ কি হৈছে গম পোৱা নাই তুমি? খাবলৈ নাপায় সিহঁতৰ কিবা হৈ গৈছে। এইটো হ'ব পাৰে। য'ত যে কাৰেণ্টৰ কালি মৰম লগাই ন একদম এচটা। কয়লা মাছৰ নিচিনা নহয় এইকেইজনী। অঁ তেওঁ মৰম লগা দেই। বা কি ধুনীয়া লাগিছে। এই বগা বগা মাছকেইটা কয়লা মাছৰ নিচিনাই লাগিছে বাৰু। সেইজনী কি কয়, এজনী কাৱৈ মাছে আৰু। অঁ কাৱৈ মাছে আৰু একদম একজেক্ট হয়। এইবোৰ কি হৈছে গম পোৱা নে? পানীত থওঁতে ভিডিঅ'টো মই এনেকৈহে আপোনালোকক দেখুৱাবগৈ লাগিব, কাৰণ সেইটো ৰাউণ্ড কৰি থোৱা আছে। এনেকৈহে আপোনালোকক দেখুৱাই দিয়া হ'ব। আৰু এইখিনি গোটেইখিনি মাছ কেমেৰাত ভালকৈ এতিয়া তুলিব পাৰিম নে নোৱাৰিম জানো। ৰঙা, নীলা, হালধীয়া, বেলেগ বেলেগ ৰকমৰ মাছ। বাহ একদম মাছ মাছ মাছ।
কিবা চৰাই টাইপ নিচিনা লগাই নে পলিবা এইকেইটা মোৰ বস্তু এইটো মৰিলে চাগে এইটো মৰিয়ে গৈছে মৰিবই আৰু মাছ ওপৰত উৰি আছে এই চাক হেৰিকেইটা অঁ বগা মানে বেলেগ বগা নে অঁ এইটো ন চন্দা মাছ নেকি এইটো চন্দা কলা চন্দা আগত কেতিয়াবা দেখোঁ যে দেখা নেটানে আৰু গোটেই মাছ ওপৰত উৰি আছে মাছ ডাঙৰ মাছো অদ্ভুত মাছ ন এইফালে একদম পাখি লগ এইটো অকণমান আগলৈ গুচি যাব লাগিছিলে মাছজনী বাপা ডাঙৰ মাছো এইফালে এটা অস্তিত্ব নাইকিয়া হৈ গ'ল সিহঁতৰ শক্তি নাই নহ'লেতো সিহঁতি এইফালেও আৰু এটা মাছ দুটা একেলগে এইটো আমাৰ শাল মাছটোৰ নিচিনা নহয় জানো খালি মুখখন আমাৰ জোঙা আৰু আপোনাক সাগৰলৈ আনিলোঁ অনুভৱ কেনেকুৱা এই মজা বহুত ভাল লাগিছে হয়নে মজা একদম পূৰা সাগৰত থকা গোটেই লাগিছে সাগৰৰ মাছ আমি টিভিতে দেখিছোঁ কিন্তু এতিয়া সঁচাকৈ দেখিছোঁ খালি কিছুমান বেয়া লাগিছে এইটো কাৰণে মাছবোৰৰ মানে অৱস্থাটো একেবাৰে বেয়া কিছুমান মৰিও গৈছে কিছুমান যেন পানীত তাহাঁতি নকমাবই এনেকুৱা টাইপতে আছে কেনে দুখ লাগিছে আৰু এনেকৈ বন্দী কৰি আনি ধৰি লওক আমি দেখিছোঁ হয় ভাল লাগিছে আচলতে মাছবিলাকৰ কষ্ট হৈছে মাছবিলাকৰ কষ্ট হৈছে এই আপোনালোকক অকণমান আমাৰ এই একুৰিয়ামত সোমাই পেলাই দেখুৱালোঁ কেনেকুৱা পালে জনাব আৰু যিসকলে আহিছেতো আহিছে আৰু যিসকলে অহা নাই আপোনালোকে আহিব খুব ধুনীয়া ধুনীয়া মাছ আমি কেতিয়াবা দেখিয়ে পোৱা নাই টিভিত দেখোঁ কিন্তু এনেকৈ আমি চকুৰে দেখা পোৱা নাছিলোঁ আজি দেখি পাইছোঁ বিৰাট ভাল আচলতে কেমেৰাত ভালকৈ মই ল'ব নোৱাৰোঁ মানে এনেকুৱা হৈছে যিহেতু সেই থকা ঠাইটো ৰাউণ্ড চকুৰে যিমান ভালকৈ দেখোঁ তেনেকৈ আকৌ নহয়গৈ নহয় কেমেৰাত ডাঙৰ ডাঙৰ শেষ হৈছে তাৰ বেচাৰো শেষ লাগ নাই নহয় মানে তাৰ মানে অৱস্থা নাই আকৌ খাবলৈ নাপালে আমাৰ যে খাবলৈ নাপালে এইফালে চৰি আছে এটা লৰি ফুৰি আছে আমি চালোঁ সাগৰীয় মাছ আপোনালোকক দেখুৱালোঁ এইফালে লৰি ফুৰি আছে এইফালে এতিয়া ওলাই গৈছোঁ আৰু মালিকলৈ আহিব পাৰে চাব পাৰে আপোনালোকে ইয়াৰ সাগৰীয় মাছৰ ফিলটো অনুভৱটো ল'ব পাৰে আৰু বেয়া লগা নাই বাৰু ভালেই লাগিছে আমি কিছুমান মাছ টিভিত দেখা পাইছিলোঁ এয়া আজি চকুৰে দেখা পাই পেলাই ভাল লাগিছে আৰু আমি সাগৰৰ মাছ কেনেকুৱা পালে পলিবা চাই মজা আপোনালোকে আহিব পাৰে চাব পাৰে সাগৰীয় মাছৰ অনুভৱখিনি আপোনালোকে ল'ব যদি বিচাৰে তেতিয়াহ'লে আমাৰ শিৱসাগৰ বৰ্ডিং ফিল্ডত এতিয়া সাগৰীয় মাছৰ সেই একুৰিয়াম চলি আছে 1 মাৰ্চলৈকে থাকিব আপোনালোকে আহিব পাৰে আৰু আনন্দ মেলালৈ অকণমান আপোনালোকক লৈ যাব বিচাৰিম এতিয়া আমি এই সাগৰীয় মাছৰ স্থানৰ পৰা আমি ওলাই গৈছোঁ মই আৰু পলবিবা ভাল লাগিলে বাৰু ইফালে আনন্দ মেলা অকণ পোৱালি এফালে পোৱালিকেইটা গাড়ী চলাইছে একদম কি ধৰণৰ কেনেকুৱা লাগে 50 টকা বুলি কৈছে এতিয়া মোৰ আগৰ যিগৰাকী বয়ফ্ৰেণ্ড চাকৰি কৰা ছোৱালীজনীক পাই পেলাই যে মোক এৰি দিলে তাক পোৱা হ'লে এইটো মাৰি দিলোঁহেঁতেন আৰু 10টা বুলি 50 টকা দিব এতিয়া নায়ে নহয় তাক মাৰিবলৈ সেইকাৰণে নেখেলোঁ আৰু দেই বোপাই আছে মোক পাইছোঁ মেলা কণী পোৱালি পুতলা এইফালে আমাৰ বৰ্ডিং ফিল্ড ইয়াত মেলা আনন্দ মেলা ক'ৰ পৰা আহিছে ত্ৰিপুৰা পৰা অঁ কিমান দিনলৈকে আছে 1 মাৰ্চ 1 তাৰিখ অঁ 1 তাৰিখলৈকে আছে কৈছে 1 তাৰিখ বুলি কৈছে আৰু তেওঁ মই বুজি পাইছোঁ আৰু ইফালে আমাৰ কণ পোৱালিকেইটা অঁ ইয়াত লটাৰী খেল এইবিলাকত মোৰ কপালটো অকণমান ফুটা গতিকে ইয়াত মই নামভৰ্তি নকৰোঁ আৰু এনেই পইচাটো খৰচা নকৰোঁ বন্ধুক আপোনালোকে দেখা পাইছে ইয়াত 10টা গুলিত 50 টকা যদি এনেকুৱা শত্ৰু থকা হ'লে 50 টকা দি পেলাই গুলি 10টামান মাৰিব পাৰিলোঁ নায়ে নহয় এতিয়া শত্ৰু আৰু থাকিলে মাৰিবই নাপায় দিয়কচোন ন পাৰিলোঁহেঁতেন মাৰিবলৈ কিন্তু আমাৰ পইচাটো এনেই খৰচা নকৰোঁ অকণমান আপোনালোকক পৰিৱেশসমূহ দেখুৱাইছোঁ মই পলবা গৈ আছে এইফালে আমাৰ মেলা দি আহিলোঁ আৰু এতিয়া যাওঁগৈ ঘৰলৈ হ'লেও বাৰু ভালে লাগিলে বহুদিনৰ মূৰত অকণমান সময় উলিয়াই পেলাই এনজয় কৰিছোঁ আচলতে কেতিয়াবা এনজয় কৰোঁ আৰু এনেকুৱা নাও আহিছে গতিকে ভালে লাগিছে বাৰু আপোনালোকে আহিব পাৰে চাব পাৰে আমাৰ এই বৰ্ডিং খেলপথাৰত সাগৰীয় মাছৰ একুৰিয়াম বহি আছে 1 মাৰ্চলৈকে থাকিব আমি চালোঁ আপোনালোকে কোনে চালে জনাব আৰু যিসকলে নাই চোৱা চাব আজিলৈ আমি বাই পুনৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম বাই